আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম চৰকাৰে চতুৰ্থ শ্ৰেণীৰ বাবে নতুনকৈ যুগুত স্পন্দন নামৰ পাঠ্যপুথিৰ চতুৰ্থ অধ্যায়ৰ পাঠ 1ত দিয়া শাক পাচলি বাগিচা নামৰ কবিতাটি আবৃত্তি কৰোঁ। ঘাই শাক মৰলীয়া, ডাঠা ঠাৰি সুতৰীয়া, পালেং পদিনা পাবা খৰকাল বতৰীয়া, লফা শাক বিজলুৱা, চুকা শাক টেঙেচি, বাবৰি লেহেতি কাটি ভাজি খাবা ডকচি, মেথি মাটি কাদুৰি, দোৰোণৰ তিতিকি, মানিমুনি ভেদালি খাবা পেট পিটিকি, পৰৈয়ে ৰাঙলী কৰে ৰঙা তেজ আৰু ডাঠ, শাকনিলৈ যাওঁ আমি তোমালোকে পঢ়া পাঠ, ভুল ভাল জহা ভুল ধুন্দুলি কোমোৰা, মায়ে ভাজি আনি দিলে ভণ্টি গুঙুৰা, ৰঙা মিঠা লাও খাওঁ টপালি টপালি, অমিতা খাৰত যায় পেটৰ অটপালি, বেঙেনা বিজল বৰ ভেন্দি চিঙে কোনে, উৰহী পিঁয়াজ আলু লাগে মোনে মোনে, কেৰেলা বা কাকিৰোল ব্ৰহ্ম তিতা ভাই, মুখত দিলেই দেখোঁ জীৱ উৰি যায়, গাজৰৰ হালোৱাত যি সোৱাদ আছে, চালগুমৰ ভজা খাই ভাইটিয়ে নাচে, মূলা খালে কোৰ মোৰ পেটে মাতে বৰ, ভাত কেৰেলাত নাই কোনো লৰফৰ, তিয়হৰ বৰ গুণ চালাডৰ ৰজা, বিলাহীয়ে তাৰে সতে সোৱাদ দিয়ে মজা, শ্বিলঙত স্কোৱাছৰ বাগিচা দেখিছা, জালি কোমোৰাৰ ভজা একেবাৰে মজা। ডাক্তৰ ৰমা বৰা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। তোমালোক যদি মোৰ চেনেলটো নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো যদি ভাল পাইছা তেন্তে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ।